Hello friends, মই ৰিংকি গগৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা কুকিং ব্লগলৈ। আজি মই বনাব ওলাইছোঁ অমিতাৰ সৈতে ছাগলী মাংস, মোৰ মাৰ ৰেচিপি। বলকচোন চাওঁ আহক মই কেনেকৈ বনালোঁ। ৰেচিপিটোৰ কাৰণে মই লৈছোঁ ছাগলী মাংস আধা কেজি, পিঁয়াজ 3টা ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ মই। তাত লগত লৈছোঁ ৰচুন আদা খুন্দি লোৱা, লগতে লৈছোঁ তেজপাত 3 কিলা আৰু শুকান জলকীয়া আৰু লগতে অমিতা আৰু আলু কাটি লৈছোঁ। মই প্ৰথমতে মাটনখিনি নিমখ হালধি আৰু জিৰা গুড়ি দি পেলাই সানি থৈছিলোঁ আধা ঘণ্টাৰ কাৰণে। মছলাৰ কাৰণে লৈছোঁ মই গৰম মছলা, তাৰ লগতে লৈছোঁ ধনিয়া আৰু লৈছোঁ 3টা শুকান জলকীয়া। এতিয়া মই লৈছোঁ কেৰাহীত তেল অলপমান, তেলখিনি ভালকৈ গৰম হ'ব দিছোঁ। তাত দিছোঁ চেনি কেইটামান, চেনি নিদিলে আপোনাৰ মাংসখিনিৰ ৰংটো ভাল উঠে আৰু লগতে সিজিও যায় সোনকালে। তাৰপিছত দিছোঁ মই তেজপাত, শুকান জলকীয়া আৰু এতিয়া দিছোঁ মই কাটি থোৱা পিঁয়াজখিনি। অকণ ভালকৈ লৰাই লৈছোঁ। তাৰপিছত দিছোঁ মই খুন্দি থোৱা ৰচুন আদাখিনি। তাৰপিছত পিঁয়াজখিনি ভালকৈ ৰঙা হোৱালৈকে ভাজি ল'ব। ভাজি লৈ তাৰপিছত মই মাংসখিনি দি দিছোঁ। 5 মিনিট সময় আকৌ ভালকৈ ঢাকন নলোৱাকৈ ভাজি ল'ব। এতিয়া মই অলপমান দিছোঁ তাতে নিমখ, অলপমান হালধি পাউডাৰ, অকণমান ধনিয়া আৰু অকণমান জলকীয়া গুড়ি পাউডাৰ। জলকীয়া গুড়ি পাউডাৰখিনি মই ৰঙৰ কাৰণেহে ব্যৱহাৰ কৰিছোঁ। এতিয়া মই দিছোঁ লগতে অকণমান জিৰা পাউডাৰ। যিহেতু মই অলৰেডি মাংসখিনিত জিৰা, নিমখ, হালধি দি মেৰিনেট কৰি ৰাখিছিলোঁ, এতিয়া মই অমিতা আৰু আলু দিম কাৰণে আৰু অলপমান নিমখ, হালধি, জিৰা, ধনিয়া দি দিছোঁ। আলুখিনি আৰু অমিতাখিনি দি 10 মিনিটৰ কাৰণে আপুনি মাংসখিনি ভালকৈ লৰাই ঢাকনখন লগাই ভাজি ল'ব। তাৰপিছত দিছোঁ মই ৰেডি কৰা গৰম মছলাখিনি অলপমান। 5 মিনিটৰ কাৰণে এইখিনি ভালকৈ ভাজি 5 মিনিটৰ কাৰণে ভাজি মই তাতে দিছোঁ অলপমান মিট মছলা টেষ্টৰ কাৰণে। এতিয়া ভালকৈ আপুনি লৰাই ল'ব। ভালদৰে মাংসখিনি অলপমান ভাজি লোৱাৰ তাৰপিছত মই দিছোঁ অলপমান গৰম পানী। পানীখিনি দি লোৱাৰ পাছত ভালকৈ লৰাই ঢাকনখন লগাই এইখিনি ভালদৰে উতলিব দিব। যিহেতু মই আলুখিনি আৰু অমিতাখিনি এতিয়ালৈকে সিজা হোৱা নাই ভালকৈ। 10 মিনিটৰ পাছত আপুনি আকৌ চেক কৰিব। তাৰপিছত চেক কৰি ল'ব আলুখিনি সিজিছে নাই। অকণমান সময় লৰাই দিব। তাৰপাছত বাকী থোৱা আপোনাৰ গৰম মছলাখিনি তাতে দি দিব। গৰম মছলাখিনি মই জালুকো কেইটামান এড কৰিছিলোঁ। তাৰপিছত ভালদৰে লৰাই ঢাকনখন লগাই আকৌ আপুনি কম ফ্লেমত মাংসখিনি আৰু অমিতা আলুখিনি সিজিবৰ কাৰণে পাতি থৈ দিব। এবাৰ চেক কৰি ল'ব আপোনাৰ আলুখিনি আৰু অমিতাখিনি সিজিলে নে নাই। যদি নাই সিজা তেতিয়াহ'লে আকৌ ঢাকনখন লগাই 15 মিনিটমান সিজিবলৈ দিব। মাজে মাজে চেক কৰি থাকিব যাতে পানীখিনি শুকাই নাযায়। পোন্ধৰ মিনিটমানৰ পাছত এবাৰ লৰাই আকৌ 10 মিনিট সময়ৰ কাৰণে সিজিবলৈ পাতি থৈ দিব। ফাইনেলি মোৰ অমিতা দিয়া ছাগলী মাংসখিনি ৰেডি হৈ গৈছে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।